আছে এতিয়া হাল্লা কৰি আছে বিপিএম ইউপিপিএল একগোট হ'ব লাগে বুলি না সময়ে নাই আমাৰ বিপিএল বলে 22 জন অলরেডি ডিক্লেয়ার সেইদিনা 4 জন 4 তাৰিখত আমি 3 তাৰিখ না 4 তাৰিখ 4 তাৰিখত আমি বিপিএল দলৰ পৰা 22 জন ক্যান্ডিডেট আৰামসে সিলেকশন কৰি পেলাই ডিক্লেয়াৰ দিলে ইহঁতে এতিয়াও হাল্লা কৰি আছে বিপিএম ইউপিপিএল জমা হ'ব লাগে বুলি একগোট হ'ব লাগে বুলি কি কথা হ'ল কি কথা হ'ল দরকার নাই ভাই দরকার নাই আমার উইনার হয়ে গেল 22 জন অলরেডি অ্যাবসলিউট মেজরিটি হয়ে গেল এটা আমার হাল্লা কৰি আছে যেতিয়া বিপিএম বিপদত আছিল তেতিয়া নালাগে আমাৰ এতিয়া বিপদৰ পৰিচয় ইউপিপিএল সরকারটো নবনাব এতিয়া বলে বিপিএম ইউপিপিএল জমা হ'ব লাগে এইবিলাক কি হ'ল 5 বছৰ আমাক অত্যাচাৰ কৰিছে 5 বছৰ তো আমি পাহৰি যোৱা নাই 5 বছৰৰ আমাৰ ওপৰত যি অত্যাচাৰ কৰিছে কোনো বিপিএম কৰ্মীসকলে আজিৰ দিনত পাহৰি নাযায় বাবুগুলমা পাহৰি যাব যেনেকুৱা অত্যাচাৰ কৰিছে বিপিএম দলৰ কৰ্মীসকলৰ ওপৰত এই প্ৰমোদ বৰাই এইটো কোনোবা ক্ষমা কৰিব কোনোবা পাহৰি যায় জিন্দগী পাহৰি নাযায় কোনো বাজার খাব নোৱাৰা নিচিনা কৰিছে ঘৰৰ পৰা ওলাব নোৱাৰা নিচিনা অত্যাচাৰ কৰিছে বোমা ফুটাইছে মাৰিছে দম দিছে এইবিলাক এই আমাৰ বিপিএম দলৰ কৰ্মীসকলে পাহৰি যাব নেকি ঘৰৰ বোমা ফুটাই দিছে এইবিলাক পাহৰি যায় আমাৰ বিপিএম দলৰ কৰ্মীসকলে গাঁও দিনাকাও খেলে ন ঘৰে ঘৰে বোমা ফুটাই দিছিল নাই আমাৰ ঘৰত এইবিলাক আমি পাহৰি যায় আজি এতিয়া আকৌ বিপিএমক লাগা হৈছে এতিয়া আমাক কিয় লাগে আপোনালোকক কিয় লাগা হ'ল এতিয়া নাই শেষ এতিয়া বিপিএমক লাগে বুলি আমি লিডাৰ হওক বা চেন্ট্ৰেলৰ লিডাৰ হওক যেনেকৈ গাঁৱে গাঁৱে যাই পেলাই বা মিটিং কৰি পেলাই যেনেকৈ প্ৰচাৰ কৰি আছে বিপিএম দলে সরকার আহা পিছত ইটো কৰি এই কামটো আমি 100% কৰি দেখুৱাই দিম যেটো কৰিব পাৰে এটোকে আমি প্ৰচাৰ কৰিছো যে কামটো আমি কৰিব পাৰে এই কথাটোহে আমাৰ কৰ্মীসকলে আমাৰ বিপিএম দলৰ কৰ্মীসকলে নেতাসকলে প্ৰচাৰ কৰিছে ইয়াৰ পিছত আমি কৈছো বিটিসি অঞ্চলত বহুত জাতি জনগোষ্ঠী সবে বহুত বড়ো হোক মুসলিম হোক আদিবাসী হোক বেঙ্গলি হোক রাভা হোক গারো হোক নাথযোগী হোক সূত্রধর হোক শরণীয়া হোক বা আদিবাসী বেঙ্গলি হোক বহুত মানুহে খাস মাটিত বহি পেলাই আছে এই সকলক মাটিৰ পাট্টা প্ৰদান কৰিম বুলি আমি প্ৰচাৰ চলাই আহিছো এইটো আমি প্ৰত্যেক কেবিনেটতে ডিসিশন লৈ পেলাই আমি কাম কৰিম পাঁচটা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ যাত্ৰা আশীৰ্বাদ ৰেলী ইয়াত উপস্থিত আমাৰ বিপিএম দলৰে সেন্ট্রাল কমিটি ডিস্ট্রিক্ট কমিটি ব্লক কমিটি পৰা আহি উপস্থিত হোৱা আমাৰ বিপিএম প্ৰেমী ৰাইজ প্ৰথমতে মই ঈশ্বৰৰ ওচৰত